ইন্ট্ৰডাকশ্যনটো দেখা পায়। ইয়াত আপোনাৰ চেনেলৰ প্ৰথম যোনটো লগো হয় আপোনাৰ চেনেলৰ নামত কেনেকৈ আপুনি আপোনাৰ চেনেলৰ নামত আপোনাৰ লগোটো বনাব তাকে আজি আপোনালোকক শিকাম। যদি নাজানা তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাবা আৰু জনাবিলাকতো আৰু ক'ব নালাগে। তো ব'লা বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিম। মোৰ মোবাইলৰ স্ক্ৰীণত আপোনালোকক দেখাম কেনেকৈ বনাই এইটো ভিডিঅ'। ঠিক আছে, তো ব'লা। পোনপ্ৰথমে আপুনি আপোনাৰ মোবাইলৰ স্ক্ৰীণখন অ'পেন কৰি ল'ব, মোবাইলটো অ'পেন কৰি ল'ব। ঠিক আছে, আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ মই ক্ৰম ব্ৰাউজাৰ লৈছোঁ, আপুনি যিকোনো হ'লেও ল'ব পাৰে। মই ক্ৰম ব্ৰাউজাৰটো লৈছোঁ। ইয়াতে ফিলিপ FILD প্ৰেছ এইটো চাওক, এইটো আপুনি মাৰি দিব। যোনটো ফাৰ্ষ্ট অপশ্যন আহিব সেইটো হ'ল অফিচিয়েল ৱেবছাইট। ঠিক আছে, ফাৰ্ষ্ট ৱেবছাইট যোনটো আহিব সেইটো হ'ল অফিচিয়েল। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব আপোনাৰ সন্মুখত। ইয়াতে দেখাই থাকিব কিমানে ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিমানে ভিডিঅ' দিছে, কিমানে কি কৰিছে। আপুনি গেট ষ্টাৰ্ট কৰিব ফৰ ফ্ৰী, ইয়াতে ষ্টাৰ্ট কৰিব। আপুনি লগ ইন কৰিব লাগিব, নহ'লে আপোনাৰ যদি তুমি মানে কি আপুনি নিউ ইউজাৰ হয় তেতিয়াহ'লে নিউ ইউজাৰত নাম এইবিলাক দিব। মোৰ অলৰেডি আছে খোলা আছে। চাব, ইয়াতে আপুনি তলত যেতিয়া আহিব এই বহুত ধৰণৰ পাব, যেনেকৈ এইটো হৈ গ'ল, এইবিলাক হৈ গ'ল। আপোনাক যেনেকুৱা ধৰণৰ লাগে বহুত ভিডিঅ' ইয়াতে পাব। মই আপোনাক এইটো দেখাম। এইটো এটা ভিডিঅ' হ'ব। আপোনাৰ ইন্ট্ৰডাকশ্যনটো আপোনাৰ নামত হ'ব। মই এইটো আপুনি ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাক কি কালাৰ লাগিব, যেনে হ'ল ব্লু, গ্ৰীণ, ৰেড, য়েলো, এইবিলাক কালাৰ আছে। আপুনি যোনটো কালাৰ, মই ব্লুটোৱে লৈ লৈছোঁ। টপ লিংক, মোৰ চেনেলটোৰ নামটো লিখি দিছোঁ। ঠিক আছে, আৰু তলত মোৰ নামটো টাইটেলটো লিখি দিছোঁ। তাৰপিছত অডিঅ'টো ল'ব পাৰে আপুনি। ইয়াতে অডিঅ' চুজ কৰিব পাৰিব, যোনটো অডিঅ' লাগে। ধৰি লওক আপোনাৰ কিবা এটা অডিঅ' চং এটা লগাব, কিবা লগাব, সেইটো ইয়াতে লগাব পাৰিব। বেক হৈ গ'ল আৰু ঠিক আছে। মই ইয়াতে নামটো লিখিলোঁ, এইটো লিখিলোঁ, জাষ্ট ছাবমিট অৰ্ডাৰ। ইয়াতে আপুনি য়েছ কৰি দিব। আপোনাৰ ভিডিঅ'টো অলৰেডি ৰেডি হৈ গৈছে। আপুনি ইয়াতে ভিউ মাই অৰ্ডাৰ, মোৰ এইটো ৰেডি হৈ গৈছে। আপোনাক এতিয়া দেখাম মই। এয়া চাওক, আহি আছে। যদি আপুনি বিচাৰে এনেকুৱা ভিডিঅ' বনাবলৈ, তেতিয়া আপুনি পুৰা লাষ্টলৈ চাব। সকলোৰে এটা মনত থাকে কি মোৰ ইন্ট্ৰডাকশ্যন, মোৰ চেনেলৰ নামৰ এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' বনাম, ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন কৰিম ভিডিঅ'টোৰ। এনেকুৱা চবৰে মনত থাকে, মোৰো আছে। ময়ো বনাইছোঁ অলৰেডি। মই বনাই লৈছোঁ দুটা কৰি, এটাহে লগাব লাগে। এয়া চাওক, মোৰ চেনেলটোৰ নামটো আহিব ফাৰ্ষ্ট, আমাৰ অসম, তাৰপিছত এনগাছ বংশী আছে। এইটো হ'ল এনেকৈ হৈ গ'ল। বাট আপুনি কৰিব, ইয়াতে 3 ডটত ক্লিক কৰিব। ইয়াতে যিটো 3 ডট আছে মই দেখাই আছোঁ, ইয়াতে 3 ডটত ক্লিক কৰিব, ডাউনলোডটো ক্লিক কৰিব। আপোনাৰ ভিডিঅ'টো
ডাউনলোড হৈ গ'ল। ঠিক আছে, ডাউনলোড হৈ গ'ল, ডাউনলোড হৈ আছে। হৈ গ'ল। এতিয়া অপেন কৰি আপোনাক মই দেখাম মোৰ নিজৰ ষ্টৰিত আছে। তো বন্ধুসকল, মই আশা কৰোঁ আপোনালোকে আপোনাৰ চেনেলৰ যোনটো ইন্ট্ৰডাকশ্যন ভিডিঅ' আপোনালোকে বনাব। মই আপোনালোকক যোনখিনি পাৰোঁ সেইখিনি দেখাইছোঁ। সকলোৱে আপোনালোকৰ ভিডিঅ' আপোনালোকৰ চেনেলৰ আগত লগাব। হয়তো বেলেগ বেলেগ লগাব, একে নলগাব সকলোৱে। যদি মোৰ ভিডিঅ'টো ভাল লাগিল বা আপুনি যদি কিবা শিকিব পাৰিলে মোৰ পৰা, তেতিয়াহ'লে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব একবাৰ কৰি দিব, লাইক এটা কৰিব, কিন্তু লগতে ঘণ্টি বটনটো দবাই দিব, যাতে মই এনেকুৱা ভিডিঅ' আৰু আগলৈকে দিলে আপুনি প্ৰথমে পায়। ঠিক আছে বন্ধুসকল, আজিলৈকে বাই। নেক্সট ভিডিঅ' এটাত আৰু লগ পাম।